ছাত্ৰ-ছাত্ৰীসকল আজি আমি তোমালোকৰ গণিত পাঠ্যপুথিৰ চতুৰ্থ পাঠ ৫১ৰ পৰা ৯৯ লৈ সংখ্যা জ্ঞানৰ দ্বিতীয়টো খণ্ড আলোচনা কৰোঁ। আজি আমি ৭১ৰ পৰা ৯৯ লৈ সংখ্যাখিনি চাওঁ। ইয়াত চোৱা, তোমালোকক দিয়া আছে মণিশলাৰ মণিৰ সংখ্যা চাই সংখ্যাবোৰ লিখোঁ। মণিশলাত থকা মণিৰ সংখ্যা হিচাপ কৰি আমি সংখ্যাবোৰ লিখোঁ। ইয়াত তোমালোকক দিয়া আছে, চোৱা, ৰঙা মণি দিয়া আছে। ইয়াত কিমানটা হিচাপ কৰি চাওঁ ১ ২ ৩ ৪ ৫ ৬ ৭। ইয়াত কেইটা দিয়া আছে? ৭টা। আৰু হালধীয়া ৰঙৰ মণি দিয়া আছে এটা, অৰ্থাৎ হালধীয়া ৰঙৰ মণিটো আছে এককৰ স্থানত, গতিকে তাক আমি একক অৰ্থাৎ ১ ১ বুলি লিখিম। আৰু ৰঙা মণিটো দশকৰ স্থানত আছে আৰু কেইটা আছে? ৭টা, গতিকে আমি ৭ হয়নে? এতিয়া এইটোক আমি কি লিখিম? এতিয়া সংখ্যাটো কিদৰে লেখা হয় আমি সেই সংখ্যাটো লিখিম। ৭ ১ কিমান? ৭ ১ ৭১ হয়নে? ঠিক তেনেদৰে আন এটা আমি চাওঁ। আন এটা মণি দিয়া আছে। ইয়াত দিয়া আছে তোমাক ৰঙা মণি দিয়া আছে ৭টা আৰু হালধীয়া মণি দিয়া আছে ২টা, গতিকে ৭ ২ ৭ ২ কিমান হ'ব? ৭ ২ ৭২ হয়নে? ঠিক তেনেদৰে এইবাৰ দিয়া আছে, চোৱা, ৰঙা মণি দিয়া আছে ৭টা আৰু হালধীয়া ৰঙৰ মণি দিয়া আছে ৩টা, গতিকে আমি ৭ ৩ এইটোক আমি এতিয়া লিখিম ৭ ৩ ৭৩ হয়নে? তাৰপিছত আনটো চাওঁ। ইয়াত হালধীয়া ৰঙৰ মণি কেইটা দিয়া আছে? ৪টা। আৰু ৰঙা ৰঙৰ মণি আছে কেইটা? ৭টা, গতিকে ইয়াত কি লেখা হ'ব? ৪ ১ আৰু ইফালে ৭ গতিকে ৭ ৪ কিমান? ৭৪ হয়নে? ইয়াৰ পিছত আন এটা আকৌ মণি ভৰাই দিয়া আছে। তেতিয়া ইয়াত হালধীয়া ৰঙৰ মণি কেইটা হৈছে? ৫টা, গতিকে কি হ'ব? ৭ ৫ ৭ ৫ কিমান? ৭৫। এই ঘেৰ দিয়া ঠাইটোত আমি কি লিখিম? ৭৫। ৭ ৫ ৭৫। তাৰপিছত চাওঁ এইবাৰ হালধীয়া ৰঙৰ আন এটা মণি আকৌ তাত ভৰাই দিয়া হৈছে, গতিকে হালধীয়া ৰঙৰ মণি কেইটা হ'ব? ৬টা। আৰু ৰঙা ৰঙৰ মণি কেইটা আছে? ৭টা, গতিকে এইটো কি হ'ব? ৭ ৬। আৰু এই গোলকৈ ঘেৰ দিয়াটোত আমি কি লিখিম? ৭ ৬ ৭৬। হালধীয়া ৰঙৰ মণি আকৌ এটা ভৰাই দিলোঁ, গতিকে ইয়াত কেইটা হ'ল? ৭টা। আৰু ৰঙা ৰঙৰ মণি হ'ল ৭টা, গতিকে কি হ'ব? ৭ ৭ ৭ ৭ কিমান? ৭ ৭ ৭৭, গতিকে এই ঘেৰ দিয়া ঠাইটোত আমি লিখি দিছোঁ ৭ ৭ ৭৭। আখৰেৰেও লিখি দিছোঁ, তোমালোকে চাই ল'ব পাৰিবা। তাৰপিছত আকৌ এটা মণি ভৰাই দিলোঁ হালধীয়া ৰঙৰ, গতিকে এইবাৰ কিমান হ'ব? ৭ ৮, গতিকে ৭ ৮ কিমান? ৭৮। এইবাৰ আকৌ এটা মণি ভৰাই দিলোঁ হালধীয়া ৰঙৰ, গতিকে কিমান হ'ব? ৭ ৯ ৭ ৯ কিমান হ'ব? ৭৯। তাৰপিছত এইবাৰ হালধীয়া ৰঙৰ মণি এটাও নাই আৰু ৰঙা ৰঙৰ মণি কেইটা আছে? ৮টা, গতিকে ৮ ১০ ৮ ১০ ৮ ১০ কিমান? ৮০। ছাত্ৰ ছাত্ৰীসকল, এইবাৰ আমি ১০ৰ মুঠা আৰু খোলা কাঠি গণনা কৰি পঢ়োঁ আৰু লিখোঁ। এইবাৰ জুইশলা কাঠিৰ 10টা 10টাৰ মুঠা দিয়া আছে কেইটামান, আৰু খোলা কাঠি সেইকেইটা আমি গণনা কৰি পঢ়িম, কিদৰে পঢ়া হয় আৰু এই সংখ্যাটো কিদৰে লিখা হয় তাক চাওঁ। ইয়াত চোৱা, তোমালোকৰ 10ৰ মুঠা কেইটা দিয়া আছে? ১ ২ ৩ ৪ ৫ ৬ ৭ ৮ কেইটা দিয়া আছে? ৮টা। আৰু
খোলা কাঠি কেইটা দিয়া আছে এটা আমি লিখিম 8 10 1 81 তাৰ পিছৰটো চোৱা ইয়াত 10ৰ মুঠা 8টা দিয়া আছে আৰু খোলা কাঠি দুটা দিয়া আছে গতিকে কি হ'ব 8 10 2 82 ঠিক তেনেদৰে এবাৰ 8টা আৰু 3টা দিয়া আছে 8 10 3 83 তাৰ পিছৰটো 8টা দিয়া আছে আৰু খোলা কাঠি কেইটা আছে 4টা গতিকে 8 10 4 কিমান হ'ব 84 তাৰ পিছৰটো খোলা কাঠি এবাৰ কেইটা আছে 5টা গতিকে 8 10 5 85 এবাৰ 8টা মুঠা আছে আৰু খোলা কাঠি কেইডাল আছে 6টা গতিকে 8 10 6 কিমান হ'ব 86 তাৰ পিছত 8টা মুঠা আৰু তাৰ লগত খোলা কাঠি আছে 7ডাল গতিকে 8 10 7 87 তাৰ পিছত 8টা খোলা কাঠি আছে আৰু 8টা মুঠা আছে গতিকে 8 10 8 কিমান 88 এবাৰ খোলা কাঠি আছে 9ডাল গতিকে 8 10 9 89 আৰু চোৱা তোমালোকৰ ইয়াত কি আছে 9টা 10টাকে মুঠা দি আছে ইয়াত খোলা কাঠি এডাল নাই আৰু এটা মুঠাত কেইটাকে আছে 10টাকে আছে গতিকে 9 9 10 9 10 90 ঠিক একেদৰে এবাৰ আমি 9ৰ ঘৰটো চাওঁ আহা 9 10 1 91 9 10 2 92 9 10 3 93 9 10 4 94 9 10 5 95 9 10 6 96 9 10 7 97 9 10 8 98 9 10 9 99 এইদৰে আমি 71ৰ পৰা 99 লৈকে সংখ্যাখিনি জানিব পাৰিম এইবাৰ সংখ্যা বহলাই লিখোৱা এইবাৰ সংখ্যাবিলাক দিয়া আছে এই সংখ্যাটো আমি বহলাই কিদৰে লিখা হয় তাক চাওঁ আহা প্ৰথমতে এটা দিয়া আছে চোৱা 6 10 2 কিমান হয় 62 সেইটো আমি এতিয়া বহলাই লিখিম 6 10 2 ঠিক তেনেদৰে 7 10 5 কিমান 75 সেইটো আমি বহলাই লিখিলে 7 10 5 তাৰ পিছত চোৱা এবাৰ দিয়া আছে 8 10 3 83 অৰ্থাৎ তাক আমি বহলাই লিখিলে কি হ'ব 8 10 3 তাৰ পিছত 9 10 4 94 সেইটো লিখিম 9 10 4 এইবাৰ সংখ্যাত লিখো আহা বহলকে দিয়া আছে তাক আমি ছুটিকৈ সংখ্যাত লিখিম প্ৰথমটো দিয়া আছে চোৱা 5 10 6 5 10 6 56 তাৰ পিছত তলত দিয়া আছে 8 10 9 8 10 9 কিমান 89 তাৰ পিছত আন এটা চাওঁ হা এইবাৰ দিয়া আছে 7 10 8 7 10 8 78 তাৰ পিছত তাৰ তলতে দিয়া আছে 9 10 3 9 10 3 কিমান হয় 93 এইবাৰ পিছৰ সংখ্যাটো কিদৰে লিখা হয় তাক আমি চাওঁ হা এটা সংখ্যা দিয়া আছে এই সংখ্যাটো পিছৰ সংখ্যাটো কিমান হয় তাক কিদৰে লিখা হয় ইয়াত চোৱা প্ৰথমতে তোমালোকৰ দিয়া আছে 5 10 3 কিমান 53 হয়নে তাৰ পিছৰ সংখ্যাটো কিমান হয় 53ৰ পিছত 54 গতিকে 5 10 4 54 তাৰ তলত দিয়া আছে চোৱা 8 10 1 81 81ৰ পিছৰ সংখ্যাটো কিমান হয় 8 10 2 82 এইদৰে আমি পিছৰ সংখ্যাটো লিখিব পাৰোঁ আন এটা চাওঁ হা 6 10 5 কিমান 65 তাৰ পিছৰটো কিমান হ'ব 6 10 6 66 তাৰ তলত দিয়া আছে 9 10 3 93 তাৰ পিছৰ সংখ্যাটো কিমান হ'ব 9 10 4 94 ইয়াত এবাৰ আমি চাওঁ হা আগৰ সংখ্যাটো কিদৰে লিখা হয় এটা সংখ্যা দিয়া আছে সেই সংখ্যাটোৰ আগৰ সংখ্যাটো কিদৰে আমি লিখো ইয়াত দিয়া আছে চোৱা 5 10 8
58 তাৰ আগৰ সংখ্যাটো কিমান হ'ব 5 10 7 57 হয়নে তাৰ পিছত তলত দিয়া আছে 9 10 2 92 92 আগৰ সংখ্যাটো কিমান হ'ব 9 10 1 91 তাৰ পিছত আন এটা দিয়া আছে চোৱা 8 10 3 83 83 আগৰ সংখ্যাটো কিমান হ'ব 8 10 2 82 নহয় নে তাৰ পিছত তাৰ তলত দিয়া আছে 6 10 7 67 তাৰ আগৰ সংখ্যাটো কিমান হ'ব 6 10 6 66